Hi, hello people, নমস্কাৰ, আসসালামু আলাইকুম এণ্ড ৱেলকাম বেক টু মাই চেনেল। আৰু লাষ্ট ভিডিঅ'টোত কৈছিলোঁ নহয় আমি শিলচৰ যাম বুলি, আৰু এয়া আমি গৈ আছোঁ দেই। একচুৱেলি তাত আমাৰ মাৰ এগৰাকী কাজিন ছিষ্টাৰ আছে, আমাৰ মাহী হ'ব, তেওঁৰ ঘৰত গৈ আছোঁ। ঘৰত যোৱাৰ আগতে আমি সোমাম ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ পুৰণা শিলচৰ। কিমান বছৰ আছিলে? 5 বছৰ। 5 বছৰ। আপুনি বিয়া হৈ ইয়াতে আহিছিলে? কোৱাৰ্টাৰ আছিল। মানে আমি ইণ্ডিয়ান অইলৰ হেৰিত কোৱাৰ্টাৰত গৈ আছো। ক'ত অফিচ? এতিয়াও ইয়াতে আছে নে? ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড। আৰু এতিয়া আমি আমাৰ আব্বাৰ পুৰণা অফিচত সোমাইছোঁ। এয়া হৈছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ পুৰণা অফিচ, শিলচৰ ৰামনগৰ। ইয়াতে মানে আব্বা আমাৰ বিবাহিত জীৱন ষ্টাৰ্ট হৈছিলে, আৰু এওঁ জন্ম একচুৱেলি গুৱাহাটীত হৈছিলে, ডাউন টাউন হস্পিটেল, কিন্তু জন্ম হৈ তাৰপিছত ইয়াতে আছিলে এওঁ, আৰু নাৰ্চাৰীত স্কুলিঙো ইয়াতে কৰিছে। সেইবাবে গোটেই তিনিজন বিৰাট এক্সাইটেড হৈছে আহিবলৈ ইমান বছৰৰ মূৰত। আই থিংক আফটাৰ অলম'ষ্ট 26-27 ইয়াৰ্ছত আহিছে, আৰু ডেটটো তেওঁলোকৰ বোৱাৰীক লৈ আহিছে। 5 বছৰ। 8 বছৰ। এইফালে মোৰ আছিল পুৰা ফুল গাছ লগাইছিলোঁ। 85 ইংৰেজীত পৰা আছিলে। 85 পৰা 92 85 to 1992 93 সেইফালেতো আমাৰ বেডৰুম আছিল, এইটো ড্ৰয়িং ৰুম আছিল। হয় নেকি? আব্বা এইটো কোৱাৰ্টাৰ দেখোন জংঘল হৈ গ'ল, ঘৰ চৰ হৈ গ'ল, ইয়াত কোনো নাথাকে চাগে ন আব্বা? এইটো নাথাকে আব্বা, এইবোৰ এনেই পৰি আছে। আব্বা, এইবোৰ প্ৰপাৰ্টি কাৰ? এইটোত আছিল ইণ্ডিয়ান অইলৰ। বেডমিণ্টন খেলে? এইটো পাছত হেৰি হৈছে, আগত নাছিল। এইটো কোনোবাই খেলে? এইটো কোৱাৰ্টাৰ, এই আগত এইখিনি, আৰু ইয়াত কোনোবা আছে? মেনেজাৰ থাকে। আব্বা, এতিয়া কোনোবা আছে ইয়াতে? গাড়ী চাড়ী যে আছে? এইটো নতুনকে বনাইছে, এইটো নাছিল। আৰু ফাইনেলি আমি মাহী ঘৰ পালোঁ, আৰু চাহ খাই ল'লোঁ। এতিয়া চাহ খাই আমি বাহিৰলৈ আহিছোঁ তেওঁলোকৰ কিটচেন গাৰ্ডেন চাব। আৰু মাহীয়ে চব বস্তু অলপ অলপ এনেকৈ খেতি কৰিছে। লাই আছে, বেঙেনা আছে, উৰহি, লাও, এয়া পিঁয়াজ নলা, আকৌ ইপিনে বেঙেনা লাগি আছে। মাহীহঁতৰ চৰাইও আছে, চোৱা না, চৰাই আছে, সেই পোৱালি চব ৰাখিছে, একো এৰা নাই আৰু মাহীয়ে। পুখুৰীও আছে চাগে বেক চাইডে, আই গেছ। নাই এইটো এই পোৱালিটোৰ আৰু এজন ব্ৰাদাৰ ন, তেওঁৰ ঘৰ। সেয়া পুখুৰী আছে। ডাঙৰ, আৰু ইয়াতো কিবা কিবি ৰুইছে এয়া। নগা ধনিয়া আছে, এই বহুত মান ধনিয়া এয়া ৰুইছে। মান ধনিয়া, নৰসিংহ আছে, তুলসী আছে, অমিতা আছে। চোৱা মান ধনিয়া কিমান, চোৱা না। মই এবাৰ গুৰগাঁৱত
before. I felt like you were my home. Finally, I'm not alone. বলক আপোনালোককো এটা কুইক হাউচ টুৰ দি দিওঁ এইটো হৈছে এন্ট্ৰিৰ পৰা এইটো হৈছে তেওঁলোকৰ লিভিং ৰুম আৰু ইয়াত ডাঙৰ এল টাইপ সোফা এখন আছে দেন এইটো সাইডেও এটা ৰাইট সাইডে এটা টিভি ইউনিট আছে আৰু সোফা সেট দেন কামছ দ্য ডাইনিং ৰুম আৰু ইপিনে ৰাইট সাইডে এইটো গেষ্ট ৰুম বুলি কৈছিলে এইটো গেষ্টৰ কাৰণে হয় আৰু তাৰ লগতে এইটো সাইডে হৈছে এয়া ডাইনিং ৰুম ইয়াতো এখন সোফা আছে আৰু এপিনে এখন দৰ্জা আছে যোনটো বাহিৰৰ বাৰান্দালৈ কানেক্ট কৰে আমাৰ অসমত এই ঘৰবোৰ মানে এইটো স্পেশালিটি আৰু সব পিনে বাহিৰলৈ যে একদম পুৰা কানেকশন ৰাখে আৰু এয়া আমি লাঞ্চ কৰিব লৈছো এতিয়া এয়া মোৰ কাৰণে স্পেশালি ইলিশ মাছ বনাইছে যেহেতু মই মাছ ভাল পাওঁ বুলি কৈছিলো আৰু তাৰ লগত আছে ফৰাচি এখন সবজি আছে চিকেন রোস্ট আছে কণী তাৰপিছত মটন সালাড আৰু মাহীয়ে ইমান ধুনিয়া পুদিনাৰ চাটনি এখন বনাইছে তেতেলিৰ লগত মানে বহুত ভাল লাগিছে চাটনিখন খাই একদম স্বাদ আ গয়া বুলি যে কয় আৰু এয়া হৈছে মাহীৰ সৰুটো পোৱালি আৰু এটা আছে সিবাৰ নিজৰ নানী ঘৰত গৈছে ইয়াৰ এজ এবছৰ হ'ব আৰু জানুৱাৰীত বহুত সৰু হয় আৰু অলপ উৎপত্তিয়াও মোৰ কোচত নাহে মই বহুত চেষ্টা কৰিলো কিন্তু মই আনিব নোৱাৰিলো মেহেন্দি আমার কিটা লাগে জানো এই কিটা আছিল বড়ই না পুরা সিরিয়াস হ'ব ওদিকে পড়ব আর বড়ইটা বৰ্তমান আবেলি হৈ গ'ল সেইটো কাৰণে আমি এতিয়া শিলচৰৰ পৰা বিদায় ল'ব লগা হ'ল আৰু এতিয়া আমি আকৌ গৈ আছো বদৰপুৰলৈ তাতে আজি ৰাতি থকা হ'ব আৰু এদিন আছো চাগে ইয়াত তাৰপিছত আমি আকৌ গুৱাহাটীলৈ ৰিটাৰ্ণ হ'ম আৰু এয়া হৈছে শিলচৰ টাউন বহুত ট্ৰেফিক বৰ্তমান সেইটো কাৰণে লাহে লাহে গৈ আছো বাকি ভিডিঅ'বোৰ চাই ভাল পাই আছে যদি লাইক কমেন্ট কৰিব আৰু আপোনালোকৰ নিজৰ মানুহবোৰৰ লগত শ্বেয়াৰ কৰিব দেই থ্যাংক ইউ ফৰ ওয়াচিং আকৌ লগ পাম জলদি এটি নতুন ভিডিঅ' লৈ